নমস্কাৰ সকলোলৈ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম আৰু এয়া মানে মই কেৰাহীটো পাতি দিছোঁ নহয় এই তিলখিনি মই গৰম হ'বলৈ দিছোঁ আজি এটা চাটনি মানে দেখুৱাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু চাটনিটো মানে মোৰ নহয় পেহীয়ে মানে মোক শিকাই দিছে আৰু সেইকাৰণে পেহীৰ হাতেৰে মানে আমি দুইজনে লগ লাগি আৰু ভিডিঅ'টো শেষলৈকে চাব কিহৰ মানে চাটনি মানে গম পাব আৰু পেহীয়ে মানে ঘৰৰ পৰাই লৈ আহিছে নীলকচু সেই কচুৰ চাটনি আৰু আপোনালোকে হয়তো কেতিয়াও খাই পোৱা নাই চাগে এবাৰ খাই চাবচোন মাছ মাংসৰো প্ৰয়োজন নহয় এনেকুৱা চাটনি এবিধ যদি ভাতৰ লগত থাকে মানে তেলখিনি গৰম হোৱাৰ পিছত আৰু শুকান জলকীয়া দিব লাগে ইয়া দিলোঁ আৰু মই দি পেলাই একদম কলা হৈ যাব লাগিব অলপমান তেতিয়া তাৰপিছত আৰু তেলখিনি যেতিয়া গৰম হোৱাৰ পিছত এই খুন্দুনাত লৈ পেলাই মই থেতেলিয়াইছোঁ গুড়ি হোৱাৰ পিছত আৰু কচুখিনি ৰুকনি যে আছে ৰুকনিত ৰুকিব লাগে ৰুকি পেলাই তাৰপিছত চেপিব লাগিব পানী ওলাই তাৰ পৰা বহুখিনিয়ে পানী ওলাই সেই পানীখিনি যিমানে সেয়া হ'ব সিমানে ভাল হ'ব আৰু খাবলৈ তাৰপিছত মই কিন্তু এৰুৱা নাই কাৰণ মোৰ ভয় লাগে খজুৱাব বুলি পেহীক এৰাইছে আৰু সেইকাৰণে পেহীৰো হাঁহি উঠিছে আৰু কৈছে মোক দিছে বুলি তাৰপিছত ইয়াক ধুনীয়াকৈ পেহীয়েও গুচাই আছে আজি পেহীৰ হাতেৰে চাটনিটো খাম আৰু এনেকৈ পেহীয়ে ঘৰত আছে মই কৈছোঁ মোকো এটা পুলি দিবচোন পেহী এনেকৈ দিব বোলে আৰু এয়া দেখিছে নহয় পেহীয়ে পূৰা একদম লাগি গৈছে কামত আৰু পেহী যিহেতু আমাৰ ঘৰত আহিছে বহুদিনৰ মূৰত সেয়েহে পেহীৰ হাতেৰে খাওঁ আৰু পেহীয়ে মোক আগতে ফোনত কৈ আছিলে কিন্তু মই ধৰিব পৰা নাছিলোঁ কিন্তু এতিয়া পেহীয়ে নিজে হেৰি কৰি দিছে আৰু যে খাবলৈ যে ইমানেই টেষ্টি হয় নহয় কি ক'ম আৰু এয়া হৈ গ'ল আমাৰ ৰেডি চাটনি আৰু এয়া পেহীয়ে পূৰা সানি আছে দেখিছে নহয় জলকীয়াখিনিও সানি দিব তাতে এয়া সানা হৈ গ'ল তাৰপিছত মই টেষ্ট কৰি চাম আৰু ফাৰ্ষ্ট টাইম তাৰপিছত কৈছোঁ মোৰ ৰখিবলৈ ধৈৰ্যই নাই খায়ে দিলোঁ নহয় এয়া আৰু কি ক'ম আৰু ইমানেই টেষ্টি হৈছে নহয় এবাৰ খাই চাবচোন আৰু পিছত আৰু খাই থাকোঁ লাগিব আৰু আজিলৈ আহিছোঁ বাই বাই।